সদৌ নিখিল বড়ো ছাত্ৰ সন্থা আগবাঢ়ি আহি এই দুখীয়া পৰিয়ালৰ মাজত কেইদিনমানৰ কাৰণে যি অন্ন সেয়া যোগান কৰিছে। আমি দেখুৱাইছোঁ এনেদৰে ওদালগুৰি চাপকাঠি অঞ্চলত নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দীপেন বড়োৰ নেতৃত্বত উচ্চ কৰ্মীসকলে আহি বিভিন্ন পৰিয়ালৰ লোকসকলক দুখীয়া লোকসকলৰ মাজত চাউল, দালি, আলু, মিঠাতেল আদি খাদ্য সামগ্ৰী বিতৰণ কৰিছে। আমি তেখেতৰ পৰাই পোনে পোনে জানিবলৈ যত্ন কৰিম। হয়, 21 দিনীয়া লকডাউন দীৰ্ঘদিনীয়া সময়, এই সময়খিনিত যথেষ্ট লোকে লঘোণে থাকিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে। আপোনালোকে কিছু সহায়ৰ হাত আগবঢ়াইছে, কি কয়? হয়, নিখিল বড়ো ছাত্ৰ সন্থা আৰু লগতে আমাৰ ওদালগুৰি জিলাৰ নিখিল বড়ো ছাত্ৰ সন্থা আমি যৌথভাৱে আজি ওদালগুৰি আমাৰ অফিচৰ কাষতে থকা চাপকাঠি আৰু বিভিন্ন স্থান আমি বাছি লৈছোঁ। যোনে নেকি 6 দিন যি লকডাউন হ'ল, ইয়াত মানে তেওঁলোকে কাম কৰাৰ সুযোগ নাই আৰু তেওঁলোকৰ উপাৰ্জনৰ সুযোগ নাই। দৈনন্দিন হাজিৰা কৰা, মজুৰি কৰি চলি থকা আৰু ৰিক্সা ঠেলাৱালা তেনেকুৱা বহু লোক আছে। তো তেওঁলোকক আমি কিবা এটা অলপ সহায় কৰিব পাৰোঁ নেকি আমাৰ ফালৰ পৰা। তো আমি অলপ চাউল, আলু, চেনি আৰু দালি তাৰপিছত মিঠাতেল আমি যোগান ধৰিছোঁ, যাতে এইকেইদিন চৰকাৰৰ সাহাৰ্য আহি নোপোৱালৈকে তেওঁলোকে নিজৰ ঘৰখন চলাব পাৰে বা অলপ মানে খাদ্য খাই পেলাই যাতে এই দিনকেইটা তেওঁলোকে পাৰ কৰিব পাৰে। তো এই উদ্দেশ্যৰে আমি আমাৰ মানৱতাৰ যিহেতু দৃষ্টিভংগীৰে আমি চাই পেলাই এই কঠিন এটা পৰিৱেশত মহামাৰী যি আমাক গ্ৰাস কৰিছে, সেই পৰিৱেশত যাতে আমি সকলোকে অকণমান যাতে সহায় কৰিব পাৰোঁ, সেই দিশটো চাই পেলাই আমি তেওঁলোকক সহায় কৰিছোঁ। আৰু অনাগত দিনত নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি যিবিলাক মানে তেওঁলোকে কষ্টত দিন কটাব লগা হৈছে বা পাৰ কৰিব লগা হৈছে, তেওঁলোকক আমি সহায় কৰাৰ কাৰণে নিশ্চয় যত্ন ল'ম। আৰু আমি চৰকাৰক আহ্বান জনাম যে এই সময়ত তেওঁলোকেও চৰকাৰৰ তৰফৰ পৰা যিখিনি সাহাৰ্য তেওঁলোকে বিতৰণ কৰাৰ কাৰণে ব্যৱস্থা যা যোগাৰ কৰিছে, যাতে অতি সোনকালে তেওঁলোকে এই প্ৰতিটো পৰিয়ালক যাতে বাদ নপৰাকৈ ৰেচন কাৰ্ড থকা, ৰেচন কাৰ্ড নথকা সকলো পৰিয়ালে যাতে সমানে তেওঁলোকে সাহাৰ্যটো পায়, এই দৃষ্টিটো আমি চৰকাৰক মানে ৰাখিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু আপোনালোকৰ যিখিনি কৰ্তব্য, যিখিনি কামটো কামনা কৰিছে, শ্ৰীজীৱন শান্তি ৰাখক। আৰু আমি যিখিনি বস্তু আপুনি পাইছোঁ, বহুত বহুত ধন্যবাদ। ভগৱান মংগল কৰক আপোনালোকক। বলটো মই এইখিনি কোৱা পাৰে। হয়, এনেদৰে আচলতে 8 দিন ধৰি মানে তেনেকৈ কাম চাম কৰিব পৰা নাই। বহুতেও মানে ঘৰত যেনেকৈ তাৰ কাৰণে